আজি ৰাতিপুৱাৰ যিটো বতৰ আছিল সেইটো পঢ়াৰ নহয় শুৱাৰহে বতৰ প্ৰায় 10টা মান বজাত ওলালো কলেজলৈ বুলি আজি ক্লাছ নাই পিছে ভেৰিফিকেশ্যন আছে সেয়া কৰিবলৈ যাওঁ এতিয়া ক্লাছবোৰ ইমানকৈ হোৱা নাই মানে সিলেবাস অলমোস্ট কমপ্লিট বুলি ক'ব পাৰি প্ৰথমতে খুজকাহিয়ে যাম বুলি ভাবিছিলো টমটমৰ দাদাজনে মাতি দিলে এলেহুৱা মনটোৱে না ক'ব নোৱাৰিলে আৰু সেইকাৰণে তেনেকৈ গৈ কলেজ পালোগৈ 1.5 ঘণ্টামানৰ ভিতৰতে গোটেইখিনি কাম কৰি আহি ৰুমলৈ আহিলো কাৰণ কাইলৈৰ পৰা এক্সাম পঢ়িবলৈও আছে হেয়াৰ ষ্টাইলটো চেঞ্জ হোৱাৰ পৰা নিজক চাই ততেই পোৱা নাই ৰুম আহি পাই এল'ভেৰা লগালো মুখত এল'ভেৰাক বাৰু অসমীয়াত কি বুলি কয় আপোনালোকে জানেনে জনাবচোন সেইদিনা মামা মামীক লগ কৰিব যাওঁতে মামীয়ে দি পঠাইছিলে বহুত দিন লগোৱাই হোৱা নাছিলে আমাৰ ঘৰত আছে বাৰু ইয়াতো এইবোৰ লগোৱা নাযায় পাই পেলাই বোলো আজি লগাই লওঁ 15 মিনিটমান ৰাখি ঠাণ্ডা পানীৰে ধুই দিলো লগোৱাৰ পিছত আকৌ খুব ভাল লাগে স্কিনখন আজিৰ ভিডিঅ'টো দুপৰীয়াতে সামৰিব লাগিব কাৰণ মোৰ পৰীক্ষা আহি আছে সেইকাৰণে ভাত খাই আজৰি হৈ এতিয়া মহাভাৰত মেলিব লাগিব মোৰ আজিৰ ভিডিঅ'টো ইমানেই বাই